হাই এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি আমি বনাব ওলাইছোঁ পিয়াজি পনীৰ ৰেচিপি। আহকচোন কেনেকৈ বনাই আমি চাওঁ। প্ৰথমতে ল'ব লাগিব পিয়াজ দুটা, মিডিয়াম সাইজত কাটি ল'ব লাগিব। শুকান জলকীয়া দুটা, ধনিয়া পাত লৈছোঁ, পনীৰ লৈছোঁ আৰু কাজু বাদাম পেষ্ট, বিলাহী পেষ্ট আৰু আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট। আহকচোন তেতিয়াহ'লে আমি কেনেকৈ বনাই পিয়াজা পনীৰ ৰেচিপি চাওঁ। প্ৰথমতে আমি কেৰাহীত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি তাত দিছোঁ শুকান জলকীয়া দুটা, শুকান জলকীয়া কেইটা দিয়াৰ পিছত আমি তাত দিম গোটা জিৰা কেইটামান দি দিম, গোটা জিৰা দিয়াৰ পিছত আমি ইয়াত দিম পিঁয়াজৰ পেষ্টখিনি। দিয়াৰ পিছত আমি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত আমি এইখিনি ভালদৰে লৰাই দিম। লৰাই তাৰপিছত আমি ইয়াত এড কৰি দিম বিলাহীৰ পেষ্টখিনি। ভালদৰে লৰাই থাকিব লাগিব। ইয়াৰ পিছত আমি ইয়াত এড কৰি দিম হালধি পাউডাৰ এচামুচ, নিমখ এচামুচ, জিৰাৰ গুড়ি এচামুচ। এইখিনি আমি ভালদৰে আকৌ মিক্স কৰি ল'ম। আমাৰ মিক্স হৈ গ'ল। এতিয়া আমি এইখিনি 2 মিনিটমান সময় ঢাকনিৰে ঢাকি থ'ম। এতিয়া আমি ঢাকনিখন গুচাই চাম। এতিয়া আমাৰ মছলাখিনি ছেপাৰেট হৈ গৈছে। সুন্দৰকৈ ভাজ খাই গৈছে। আকৌ অকণমান সময় আমি ঢাকনি লগাই এনেকৈ ৰাখি থ'ম। ল' ফ্লেমত 2 মিনিটমান সময়। এতিয়া আমি 2 মিনিট হ'ল, আমি খুলি চাম যে আমাৰ সম্পূৰ্ণকৈ মছলাখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াত কাজুৰ পেষ্টখিনি দি দিম।
কাজু পেষ্টখিনি দিয়াৰ পিছত আমি ভালদৰে মিক্স কৰি ল'ম। গেছৰ ফ্লেমটো ল'তে ৰাখিব। এতিয়া আমি ইয়াতে এড কৰি দিম পনীৰ মছলা এচামুচ, তাৰপিছত দিম গৰম মছলা এচামুচ। দিয়াৰ পিছত আমি ভালদৰে এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত আমি এইখিনি ভালদৰে অকণমান এনেকৈ ভাজি থাকিম। এতিয়া আমি ইয়াতে পনীৰখিনি এড কৰি দিম। পনীৰখিনি এড কৰা হৈ গ'ল। এনেকৈ আমি মিক্স কৰি দিম। ভালদৰে মিক্স হৈ যোৱাৰ পিছত আমি কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিম। পিঁয়াজখিনি দিয়াৰ পিছতো আমি ভালদৰে এইখিনি আকৌ মিক্স কৰি ল'ম। এইখিনি মিক্স হৈ গৈছে। মই ঢাকনিৰে অকণমান সময় ঢাকি ৰাখিম 2 মিনিটমান ল' ফ্লেমত। এতিয়া আমাৰ 2 মিনিট হৈ গ'ল। এইখিনি আমাৰ মছলাখিনিৰ পৰা তেল ছেপাৰেট হৈ গৈছে। এতিয়া আমাৰ এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত আমি ইয়াতে আধা কাপ গাখীৰ এড কৰিম। গৰম গাখীৰ নিদিব, ঠাণ্ডা গাখীৰে দিব। গৰম গাখীৰ দিলে কেতিয়াবা ফাটি যাব পাৰে। গাখীৰখিনি পৰি এতিয়া আমি ইয়াতে জলকীয়াৰ গুড়ি এড কৰি দিলোঁ। জলকীয়াৰ গুড়িখিনি ভালদৰে এড কৰাৰ পাছত আমি ভালদৰে এড হৈ গৈছে। এতিয়া আমি পানী দিম। পানী আপুনি নিজৰ জোখৰ মতে দিব পাৰিব। পিয়াজা পনীৰ গ্ৰেভি খায়ে ভাল লাগে। এয়া আমাৰ পিয়াজা পনীৰ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে এড কৰি দিছোঁ ধনিয়াখিনি। আমাৰ পিয়াজা পনীৰ ৰেডি হৈ গ'ল। আহকচোন চাওঁ কেনেকুৱা হৈছে। কেনেকুৱা হৈছে বাৰু জনাবচোন কমেণ্টত। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।